নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এডুকেটেড কোপছ। এই ভিডিঅ'টো অলপ ব্যতিক্ৰমী হ'ব, কাৰণ ভিডিঅ'টো মই আগবঢ়াইছোঁ আপোন ঘৰৰ ওপৰত, যিটো আমাৰ এটা হোম লোনৰ ওপৰত এটা স্কিম আহিছিলে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা। আজি দুদিনমানৰ আগত ফাইনেন্স যিখন বিত্ত বিভাগৰ যিখন মিটিং হৈ গৈছে, তাতে আপোন ঘৰক লৈ এটা নতুন আপডেট আহিছে। সেই আপডেটটোক মই অলপ জনাই দিব বিচাৰিছোঁ। আপোন ঘৰ ভিডিঅ'টো ৰিলেটেড হ'ব আপোনাৰ নট অনলি আছাম পুলিচ বা এডুকেশ্যন বুলি কথা নাই। এই ভিডিঅ'টো আমাৰ অসম চৰকাৰৰ লগত জড়িত যিমানখিনি চৰকাৰী চাকৰিয়াল আছে, গ্ৰেড 4ৰ পৰা আদি কৰি গ্ৰেড 1লৈকে যিমানখিনি চাকৰিয়াল আছে, তেওঁলোকৰ বাবে গোটেই ভিডিঅ'টো। গতিকে ভিডিঅ'টোত কি আছিলে, আপোন ঘৰৰ বিষয়ে আপোনালোকে সকলোৱে জানে। আপোন ঘৰৰ অলৰেডি এটা এক্সিষ্টিং এটা চলি আছে, এটা লোন, আপোনালোকৰ লোনৰ আঁচনি, যিটোৰ দ্বাৰা আপোনালোকৰ ঘৰ বনোৱাৰ পৰা আদি কৰি ফ্লেট লোৱা বা যিকোনো ধৰণৰ ঘৰৰ হোম ৰিলেটেড যিকোনো বস্তু আপোনালোকে ক্ৰয় বা বনোৱাৰ বাবে এই আপোন ঘৰটো লোনটো ল'ব পৰাকৈ এটা সুবিধা কৰি দিছিলে অসম চৰকাৰে, য'ত ছাবচিডিৰ পৰিমাণ আছিলে আগতে মেইলৰ বাবে 5% ইণ্টাৰেষ্ট আৰু ফিমেলৰ বাবে ফিমেলৰ বাবে 5% ইণ্টাৰেষ্ট আৰু মেইলৰ বাবে 5.05। ঠিক আছে। তো এতিয়া বৰ্তমান কি কৰিছে যে চৰকাৰে এখন নটিচ উলিয়াই দিছে, যিখন ডেটেড দিছপুৰ দাত 17/07/2024 এক্সটেনশ্যন অফ আপোন ঘৰ। দ্য গভৰ্ণমেণ্ট অফ আছাম ইজ প্লেচ টু এক্সটেণ্ড দ্য ইণ্টাৰেষ্ট ছাবভেনশ্যন স্কিম আপোন ঘৰ উইথ 1% ইণ্টাৰেষ্ট for the period of 01/04/2024 till 31/03/2026. The competent authority has taken decision to enhance the threshold limit from existing raise 15 lakhs to 30 lakhs. মানে আগতে আপোনালোকৰ দি আছিলে এই লোনটোত 15 lakhs, তো ইণ্টাৰেষ্ট ৰেট আছিলে 5%, 3% আপোনালোকৰ ডিডাকশ্যন হৈছিলে, চৰকাৰৰ ফালৰ পৰা এটা ছাবচিডি দিছিলে। বাট এতিয়া কি কৰিছে, গোটেই আপোন ঘৰ আঁচনিটো আৰু 1% ইণ্টাৰেষ্ট ছাবচিডি কৰি আপোনালোকৰ বাবে 15 লাখৰ ঠাইত 30 লাখৰ এটা লিমিটটো অলপ বঢ়াই দিছে। কাৰণ যিহেতু 15 লাখত আজিকালি ঘৰ বনোৱা বা ঘৰ ফ্লেট এটা লোৱাটো ইমান সহজ কথা নহয়, গতিকে আপোনালোকক চৰকাৰে সুবিধাৰ বাবে 15 লাখটো আপগ্ৰেডেড কৰি 30 লাখলৈ এক্সটেণ্ড কৰিছে। ঠিক আছে। তো ইয়াৰে যিটো যাৱতীয় যিখিনি নথি পত্ৰ বা আপোনালোকক যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সেই বস্তুখিনিৰ ওপৰত মই ভাবিলোঁ কি এটা ভিডিঅ' উলিয়াই দিওঁ, যে ভিডিঅ'টো যিহেতু আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব বুলি মই ভাবোঁ, সেইবাবে ভিডিঅ'টো দিছোঁ। টপিকটো কমপ্লিটলি এডিআৰই বা আছাম পুলিচ প্ৰিপেৰেশ্যনৰ পৰা কমপ্লিটলি বেলেগ, কিন্তু তথাপিও যিসকলে আছাম পুলিচ অলৰেডি ক্লিয়াৰ কৰিলে বা এডিআৰই ক্লিয়াৰ কৰিলে বা এক্সট্ৰা কিবা জবত সোমাই আছে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত, তেওঁলোকৰ বাবে ভিডিঅ'টো। গতিকে শ্বেয়াৰ কৰি দিব যিমান পাৰে। যদি কাৰোবাৰ আপোন ঘৰ স্কিন, কোনোবাৰ নিজৰ ঘৰ এটা বনোৱাৰ কিবা এটা সপোন আছে, তেনেকুৱা মানুহক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে। মই নেক্সট আহোঁ কি ডকুমেণ্টছ লাগিব, সেই বস্তুটো মই অকণমান আপোনালোকক আলোচনা কৰি দিওঁ। এইখন হৈছে আপোন ঘৰৰ যিখন অফিচিয়েল ফৰ্ম হয়, মই SBIৰ যিটো অফিচিয়েল ৱেবছাইট তাৰ পৰা ডাউনলোড কৰি থৈছিলোঁ আপোনালোকক দেখাম বুলি। তো ইয়াতে চেক লিষ্টটো, যিটো আপোনালোকৰ যিসকলৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, সেই ডকুমেণ্টছখিনি মই শ্বৰ্টলি কৈ দিছোঁ আপোনালোকক। পাছপৰ্ট চাইজ ফটোগ্ৰাফ 5 কপিজ, এইটোতো গম পায় সকলোৱে। পান কাৰ্ড, ভোটাৰ কাৰ্ড, আইডেণ্টি কাৰ্ড, এনি আদাৰ্ছ আইডেণ্টিফিকেশ্যনছ এক্সেট্ৰা, যিকোনো এটা ডকুমেণ্টছ, একচুৱেলি পান কাৰ্ড, ভোটাৰ কাৰ্ড, আইডেণ্টি কাৰ্ড যিকোনো হ'ব পাৰে, এইটো আইডেণ্টিফিকেশ্যনৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব। 5 কপি ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব। লগতে প্ৰুফ অফ ৰেচিডেঞ্চ, মানে আপোনালোকৰ যিটো এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল, টেলিফোন নাইবা পাছপৰ্ট, SBI একাউণ্ট পাছবুক উইথ আপডেটেড এড্ৰেছ। ঠিক আছে। আৰু নেক্সট 4 নম্বৰত আপোনালোকৰ প্ৰয়োজন হ'ব ফৰ্ম 16 ফৰ লাষ্ট 2 years। আপোনালোকৰ যিসকলৰ চৰকাৰী চাকৰিয়ালসকলে গম পায় ফৰ্ম 16ৰ কথাটো, তেওঁলোকৰ ফৰ্ম 16 পাৰ্ট A আৰু পাৰ্ট B দুইটাই প্ৰয়োজন হ'ব। গতিকে সেই বস্তুটো আপোনালোকে ৰেডি কৰি ৰাখিব। লাষ্ট চেলাৰী চাৰ্টিফিকেট উইথ অল দ্য ডিডাকশ্যনছ ডিউলি চাৰ্টিফাইড বাই DDO। যিজন আপোনালোকৰ DDO থাকে, ট্ৰেজাৰীৰ লগত যিজন অফিচাৰ জড়িত হৈ থাকে, তেওঁলোকে যিজনে আপোনালোকৰ বিলবোৰ পাছ কৰে বা দৰমহাৰ সংক্ৰান্তীয় যিকোনো কামৰ লগত তেওঁৰ ৰিলেশ্যন থাকে, তেওঁৰ পৰা এটা চাইন লৈ আপোনালোকে ফৰ্মখন চাৰ্টিফাইড কৰি দিব লাগিব তেখেতে। আৰু তেওঁ সেই ফৰ্মখনৰ লগত যিটো পাৰ্ট আছে, সেই পাৰ্টটোত আপোনালোকৰ DDO চাইনটোৰ প্ৰয়োজন হ'ব। লগতে 6 month চেলাৰী একাউণ্ট ষ্টেটমেণ্ট নেচেচাৰী ইফ চেলাৰী ইজ নট ড্ৰন ফ্ৰম SBI। অ'কে, এই বস্তুটো আপোনালোকৰ প্ৰয়োজন নাই, কাৰণ যদি আপোনালোকে SBIৰ পৰা লয়,
ঠিক আছে SBI ৰ পৰা যদি লয় আৰু আপোনালোকৰ স্যালাৰি যদি SBI একাউণ্টতে হয় তেতিয়াহ'লে আপোনালোকৰ 6 মন্থৰ স্যালাৰি একাউণ্ট ষ্টেটমেণ্টৰ প্ৰয়োজন নাই যদি আপোনালোকৰ একাউণ্ট বেলেগ ধৰক আপোনালোকৰ PNBত স্যালাৰি সোমায় আৰু আপোনালোকে ষ্টেট বেংকৰ পৰা ল'ব বিচাৰিছে আৰু এটা কথা বেংক এতিয়ালৈকে বৰ্তমানলৈকে মই যিমানখিনি গম পাওঁ সিমানটো গম পোৱা ফালৰ পৰা মই কৈছোঁ যে SBI আৰু PNBৰ বাদে বেলেগৰ লগত টাই আপটো হোৱা নাই একচুৱেলি আপোন ঘৰৰ কিন্তু বাকী বেংকবোৰতো এই প্ৰচেছটো চলিব বুলি মই গম পাইছোঁ গতিকে চাই ল'ব PNB আৰু SBIত বৰ্তমান চলি আছে কিন্তু কথা হ'ল কি যিসকলৰ SBIত স্যালাৰি ড্ৰ হয় আৰু SBIতে একাউণ্ট আছে SBIৰ পৰাই লোন ল'ব বিচাৰিছে তেওঁলোকৰ বাবে 6 নম্বৰ অপচনটো প্ৰয়োজন নাই no due certificate from the existing banker if salary is credited other than okay ঠিক আছে এটো যদি হে একে কথা যদি আপোনালোকৰ কিবা লোন চলি আছিল ধৰক আপোনালোকৰ এক্সিস বেংকত একাউণ্ট আছিল তাতে স্যালাৰি ড্ৰ কৰে প্লাস তাত এক্সিস বেংকত আপোনালোকৰ এটা লোন চলি আছে পাৰ্সোনাল লোন PL এটা চলি আছে তো তেতিয়া এই এখন NOC এখন তাৰ পৰা উলিয়াব লাগিব যে আপুনি সেই লোনটো ক্লিয়াৰ কৰিলে বা আপোনালোকৰ সেই লোনটো কমপ্লিট হোৱাৰ এটা NOC এটা আপোনালোকক প্ৰয়োজন হ'ব ঠিক আছে আৰু যিসকল ফৰ্মখনৰ হাৰ্ড কপিটো আপোনালোকক প্ৰয়োজন হ'ব ফৰ্মখনৰ হাৰ্ড কপিটো আপোনালোকে জেৰক্স কৰি উলিয়াই ল'ব এইটো ফৰ্ম আপোনালোকে বেংকত গ'লে পাই যাব ডকুমেন্টছ আৰু যিসকলৰ লেণ্ডৰ লগত কি ডকুমেন্টছ জড়িত হয় যেহেতু এইটো হোম লোন হয় কিন্তু হোম লোনত আপোনালোকৰ চেল ডিড বা পট্টা এনেকুৱাখিনি প্ৰয়োজন হয় কিন্তু ইয়াতে আপোনাৰ কেৱল জমাবন্দী হাজনা ৰচিদ আৰু ট্ৰেছ মেপ এইকেইটা বস্তুৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে যিটো এৰিয়াত আপোনাৰ বিল্ডিংটো বিল্ড কৰিব বা কনষ্ট্ৰাক্টেড এৰিয়াটো আপোনালোকৰ স্কোৱাৰ বা আপোনালোকৰ এষ্টিমেট ড্ৰয়িংটো আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে ঠিক আছে তো এই বস্তুখিনি চাই ল'ব ফৰ্মখনৰ মই এটা আপোনালোকক জাষ্ট ডেমো এটা দেখাই দিছোঁ এই ফৰ্মখন আপোনালোকে SBI বা PNB বেংকত যোৱাৰ লগে লগে ফৰ্মেটটো আপোনালোকে পাই যাব আৰু ইয়াতে আপোনাৰ DDO প্ৰয়োজনটো মই দেখাই দিছোঁ আপোনাক DDOৰ সাইনটো ক'ত লাগিব 1 মিনিট ওকে এইখন যিখন NOC 1 আছে তাতে আপোনাৰ NOC 2 খনত আপোনালোকৰ ডিসবাৰ্সমেন্ট অফিচাৰৰ সাইনটো লাগিব DDOৰ সাইনটো অৰ্থাৎ হেতু ধৰক আপোনাৰ যদি আসাম পুলিচৰ যিসকল আছে তেওঁলোকৰ বেটালিয়নত যিসকলে কৰে তেওঁলোকে বেটালিয়নৰ CO কমান্ডেন্ট চাৰে দিব আৰু যদি আসাম পুলিচৰ UB ব্ৰাঞ্চত কৰে মানে আৰ্ম ব্ৰাঞ্চত কৰে তেতিয়া হলে সেই সাইনটো SP বা এডিশনাল SP যি চাৰ্জৰ আছে তেখেতে সেই ডিসবাৰ্সমেন্ট সাইনটো তেখেতে ডিসবাৰ্সমেন্ট অফিচাৰ হয় মানে DDO জন তেখেতে হয় তেওঁলোকৰ পৰা সাইন লয় বাকি যিসকলে টিচাৰ কৰে টিচাৰসকলৰ হেডমাস্টাৰ জনে হৈছে বা প্ৰিন্সিপাল জনে হৈছে DDO একচুয়ালি তেওঁলোকৰ পৰা সাইনটো ললে আপোনালোকৰ হৈ যাব ঠিক আছে বাকি ডিপাৰ্টমেন্ট সকলৰ যিসকলে ধৰক PNRD বা আমাৰ যিসকলে জুনিয়ৰ এসিস্ট্যান্ট সেকশন এসিস্ট্যান্ট বা DC অফিচত কাম কৰি আছে তেওঁলোকৰ যিজন ডিসবাৰ্সমেন্ট অফিচাৰ তেওঁলোকৰ লগত যোগাযোগ কৰি সাইনটো লৈ ল'ব আৰু এই ফৰ্মখনৰ লগত এই বস্তুটো কাটি দিব ঠিক আছে তো এটো এমপ্লয়মেন্ট ডিটেইলছ এটা আৰু এটো মানে একচুয়ালি কি হয় আপোনালোকৰ যে আপোনালোকে যে পাৰ্মানেন্ট গভৰ্ণমেন্ট হোল্ডাৰ হয় সেই বস্তুটো এটা অথৰাইজ এটা কৰি দিয়া আৰু DDO জনে ঠিক আছে তো বাকি ইয়াতে সৰু সৰু কিছুমান বস্তু দিয়া আছে এজৰ লিমিটেড এজ কিমান হ'ব লৈ 21 ইয়াৰৰ পৰা 70 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এইখিনিটো গম পায় আৰু যেটো লোনৰ এমাউন্টটো একচুয়ালি এনেকা নহয় যে আপোনালোকে 30 লাখ এক্সটেন্ড কৰি দিছে 30 লাখ পাব তেনেকা নহয় আপোনালোকৰ যেটো স্যালাৰি নেট মন্থলি যেটো স্যালাৰি আপোনালোকৰ হেৰি হয় ড্ৰ হয় সেই স্যালাৰিটোৰ এগেইনষ্টত মাল্টিপ্লাই কৰি 48 ৰ লগত মাল্টিপ্লাই কৰিলে যিমানটো হ'ব হেতু আপোনালোকৰ টোটাল স্যাংচন এমাউন্ট হ'ব ঠিক আছে আপোনালোকে 30 লাখ পাব লাগিব বুলি বা কথা নাই ধৰক আপোনালোকৰ স্যালাৰি হৈছে 35000 আপোনালোকৰ স্যালাৰি তাৰ লগত 48 মাল্টিপ্লাই কৰিলে যিমানটো হ'ব হেতুৱে হ'ব আপোনালোকৰ স্যাংচন এমাউন্ট হেতু বেংকৰ লগতো কথা থাকে বহুত বেংকৰ যিজন আমাৰ ব্ৰাঞ্চ মেনেজাৰ BM থাকে তেখেতে এটা তেখেতৰ লগত বহা কমাটো পাতি ল'ব আপোনালোকে নিজে ঠিক আছে প্ৰসেসিং ফিস মোৰ মতে এটো প্ৰসেসিং ফিস নাই আৰু যেটো লোন টাৰ্মটো হয় হেতু হল আপোনাৰ প্ৰায় 20 বছৰ বুলি মই গম পাওঁ 20 বছৰৰ হয় তো আপোন ঘৰ ৰিলেটেড এই বস্তু ভিডিওটো মই বহুত দিনৰ পৰা দিম বুলি ভাবিছিলো কাৰণ চাকৰি এটা পায় আমাৰ বিশেষকৈ গ্ৰেড 4 বা গ্ৰেড 3 যিখিনি মানুহ আছে তেওঁলোকে চাকৰি এটা পায় প্ৰথম ভাবে যে কি মই ঘৰটো বনাই লওঁ কমপ্লিট কৰি লওঁ গতিকে তেওঁলোকৰ বাবে এটো সুবৰ্ণ সুযোগ আগতে 15 লাখ দিছিলে এতিয়া 30 লাখ দিছে তো চাই ল'ব আপোন ঘৰৰ ৰিলেটেড ভিডিওটো মই গোটেই ডকুমেন্টছৰ লগতে ক্লিয়াৰ কৰি গোটেই বস্তুখিনি বুজাই দিলো লেন্ড যিখিনি সৰি মই সমুকৈ লাষ্টত আপোনালোকক এটো বস্তুৱে ক'ব বিচাৰো যে আপোনালোকৰ যিসকলে ডকুমেন্টছৰ কথা ভাবি আছে তেওঁলোকে পাসপোৰ্ট সাইজ ফটো আইডেন্টিফিকেশনস
পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ফৰ্ম 16 পাৰ্ট এ বি দুটাই লাগিব DDO অথৰাইজ সাইনটো লাগিব প্লাছ 6 মন্থৰ স্যালাৰি ষ্টেটমেন্ট লাগিব আৰু NOC লাগিব প্লাছ আপোনালোকৰ যিসকলৰ লেণ্ডৰ লগত ৰিলেটেড যিখিনি ডকুমেন্টছ জমাবন্দী কপিটো লাগিব এটো আপোনালোকে কম্পিউটাৰতে উলিয়াই ল'ব পাৰিব আৰু প্লাছ আপোনাৰ জমাবন্দীৰ লগতে ট্ৰেছ মেপ এষ্টিমেট ড্ৰয়িং বিলিং পাৰমিশনছ এই বস্তুকিটা উলিয়াই লওক আৰু বাকি আপোনালোকৰ বেংকৰ লগত যোগাযোগ কৰক গোটেই বস্তুখিনি বেংকৰ মেনেজাৰে আপোনাক বুজাই দিব বা আজিলে আহিছো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব যিসকলে আপোনঘৰ লোনটো লম বুলি ভাবি আছে বা ঘৰ এটা বনাম বুলি ভাবি আছে তেওঁলোকৰ বাবে ভিডিওটো শেয়াৰ কৰিব ধন্যবাদ থ্যাংক ইউ